বহাগৰ 1 তাৰিখ পহিলা বহাগ আৰু ভিতৰকালিনী বুদ্ধ মন্দিৰত আজি এটা উৎসৱ আছে যেটো ৱাটাৰ ফেষ্টিভেল বুলি ম্যাক্সিমাম মানুহে গম পায় একচুয়ালি তাৰ নামটো হ'ল পাই চেংকেন বা পই সাংকেন এনেকুৱা ধৰণৰ এটা নাম হয়তো প্ৰনাউন্সিয়েচনটো মোৰ ভুল হ'ব পাৰে তাত গৈ পেলাই দেখাম বুদ্ধ ধৰ্মৰ লোকসকল তাত অসমৰ বিভিন্ন জেগাৰ পৰা গোট খাইছে আৰু সেই বুদ্ধ মন্দিৰত যিভাগ বুদ্ধৰ মূৰ্তি আছে সেই মূৰ্তিভাগ একচুয়ালি দান কৰিছিলে মানৰ কোনোবা এজন সেনাপতি মানৰ আক্ৰমণৰ সময়ত কোনোবা এজন সেনাপতি সেইটো দান কৰি থৈ গৈছিলে বুদ্ধ মূৰ্তিভাগ আৰু সেই বুদ্ধ মূৰ্তিভাগ খুব জাগ্ৰত সেই কাৰণে কি হয় যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ বাহিৰৰ পৰা ভাৰতৰ বাহিৰৰ পৰা যথেষ্ট সংখ্যক বুদ্ধ ধৰ্মৰ লোক বহাগৰ এইকেইটা দিনৰ ইয়াত থাকে অৰ্থাৎ চ'ত মাহৰ সংক্ৰান্তিৰ পৰা বহাগৰ মানুহৰ বিহুৰ পিছদিনাখনলৈকে ইয়াত যথেষ্ট বুদ্ধ ধৰ্মৰ লোকৰ ভিৰ হয় আৰু তেওঁলোকে এটা উৎসৱ পালন কৰে যাৰ নাম হ'ল পই সাংকেন আৰু এই উৎসৱটোত বুদ্ধৰ যিভাগ মূৰ্তি আছে সেই মূৰ্তিভাগ বাহিৰলৈ উলিয়াই দিয়া হয় আৰু তেওঁলোকে যিমানখিনি বুদ্ধ ধৰ্মৰ লোক আছে তেওঁলোক সকলোৱে এই বুদ্ধ মূৰ্তিক পানীৰে গা ধুৱায় লগতে তাত অহা বাকী যিমানখিনি লোক আছে বুদ্ধ ধৰ্মৰ হওক বা বেলেগ বেলেগ ধৰ্মৰ হওক যিসকল লোক তাত যায় তেওঁলোকৰ কাৰণে এটা উৎসৱ আছে তেওঁলোকে ইজনে সিজনৰ গালৈ পানী ছটিয়াই খেলে আৰু সেই গোটেই বস্তুখিনি মই আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ আপোনালোকে কণ্টিনিউ কৰক মই আৰু ইয়াৰ পাছত কথা নকওঁ আপোনালোকে নিজেই দেখিব কেনেধৰণে এই উৎসৱটো পালন কৰা হয় মেইন খেলটো ইয়াত হৈ আছে ন এইটো তিতিবলৈকেতো আহি আছো ন এতিয়া তিতিবলৈকেতো আহি আছো Basically, water festival is water water festival is পই সাংকেন নামৰ এই যিটো ফেষ্টিভেল সেই ফেষ্টিভেলটোৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একেলগে সাঙুৰি ৰাখিছে এইটো খুব এটা ভাল কথা আৰু নতুনকৈ আমি এটা জনা উৎসৱ যদিও ইয়াত বহুত দিনৰ পৰা পালন কৰি অহা হৈছে তথাপিও মই ৰিচেণ্টলিহে গম পাইছোঁ আৰু আপোনালোকে আগতেও গম পাইছিল নে এতিয়াহে গম পাইছে সেই কথাটো জনাব কমেণ্ট ছেকশ্যনত